হাই এভৰিৱান আৰু আজি ভাবিছোঁ ভ্লগ এটা ষ্টাৰ্ট কৰোঁ তো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ ৰাতিপুৱা মানে এতিয়া 8:30মান বাজিছে আৰু এতিয়া ঘৰটো মুচি লওঁ আৰু তাৰপিছত লগ পাই আছোঁ আৰু এইটো মোৰ দেখিছেনে কলা কলা হৈছে কি বা হৈছে মাৰ কৈছে কি মতা শালমত কিন্তু ইমান কলা হৈছে মানে তেতিয়াহ'লে লগ পাই আছোঁ এইজোপা ফুল মই কেইদিনমান আগতে ৰুইছিলোঁ তো এতিয়া ফুলিলে ভাল দেখা হৈছে আৰু এইজোপা ফুলৰ যে এটা ঔষধি গুণো আছে তাৰমানে আমাৰ মাৰ চুগাৰ আছে তো ইয়াৰে পাত ৰাতিপুৱা খায় সদায় নাখায় কিন্তু সপ্তাহত 2 দিন খায় তো চুগাৰ ভাল হয় বুলি কয় সেইবাবে আপোনালোকক জনালোঁ মই আৰু আমাৰ ইয়াতে আছে পদিনা এয়া হৈছে আৰু এতিয়া এটা কাম কৰিম এই খিৰিকীখন লেতেৰা হৈছে তো চাফা কৰি লওঁ আৰু এই ভিডিঅ'টো মই আগতে বনাই দিছোঁ চোৱা নাই যদি চাই ল'ব ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি থ'ম আৰু আপোনালোকে এবাৰ চেক কৰি চাই ল'ব মই এতিয়া চাফা কৰি লওঁ আৰু পিছত লগ পাই খিৰিকীখন চাফা কৰা হৈ গ'ল আৰু এতিয়া দুপৰীয়াৰ মানে একাপ চাহ খাই লওঁ আৰু তেতিয়ালৈ আপোনালোকে কালি মই গধূলি খাবলৈ পকৰি বনাইছিলোঁ আৰু তাৰে এটা ভিডিঅ' কৰি ৰাখি পকৰি বনাবলৈ মই বাতিটোত নৰসিংহৰ পাত লৈছোঁ এয়া আৰু সৰু সৰুকৈ পিঁয়াজ কাটি দিছোঁ আৰু ইয়াৰ পিছত বেচন দিছোঁ তাত নিমখ দিছোঁ আৰু অকণমানকৈ পানী দি কিনে সানি আছোঁ একদম চিম্পুল বনাই আছোঁ কেৰাহী গৰম হোৱাত মই তাত ৰিফাইন তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে মিশ্ৰণখিনি অকণমানকৈ হাতেৰে বহাই দিছোঁ তাৰপিছত লুটিয়াই দিলে হ'ল আমাৰ পকৰি ৰেডি হৈ যাব